মই পল্লৱিতাই আপোনালোক সকলোকে মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। অসমীয়া ট্ৰেডিশ্যনেল পিঠাৰ ৰেচিপি এটা আপোনালোকলৈ আগবঢ়াব ওলাইছোঁ। বিহু আহি আছে, সেয়ে মই ভাবিলোঁ আপোনালোকলৈ তিল পিঠাৰ ৰেচিপিটোকে আগবঢ়াম। প্ৰয়োজন হ'ব বৰা চাউল, তিল আৰু গুড়। চাউল লৈছোঁ 1.5 কেজি, তিল আৰু গুড় 3 পোৱা। এইখিনি মই ভালকৈ ধুই লৈছোঁ। তাৰপিছত ইয়াক 6-7 ঘণ্টাৰ কাৰণে পানীত তিয়াই থৈছিলোঁ। তাৰপিছত ফুটা খৰাহী, বাঁহৰ খৰাহী এটাত ইয়াক মই পানীখিনিত যাবলৈ টুকি থলোঁ। তিলখিনিও মই ভালকৈ ধুই এটা ৰ'দত শুকুৱাই লৈছোঁ। মই বৰা চাউলখিনি উৰালতে খুন্দি ল'লোঁ। আপোনালোকে ইচ্ছা কৰিলে মিক্সিটো খুন্দিব পাৰিব। মিক্সিৰ মিডিয়াম বাতিটোত খুন্দিলেই সুবিধা হয়। মিক্সিত খুন্দোতে যদি আপোনাৰ পিঠাগুড়িখিনি শুকান যেন দেখিছে, তেতিয়াহ'লে আপুনি অকণমান পানী ছটিয়াই তাৰ জেকা ভাগটো কৰি ল'ব। তেতিয়া পিঠাকেইখন সহজে বান্ধিব। শুকুৱাই থোৱা তিলখিনি এতিয়া অকণমান ভাজি লৈছোঁ, যাতে তিলখিনি মচমচীয়া হয় আৰু তাক খুন্দিবলৈ সুবিধা হয়। তিলখিনি ভাজোঁতে মই তাত দুটামান চফু দি দিছোঁ গোন্ধৰ বাবে। এইখিনি যেতিয়া ফুটি উঠিব, তাক কাঢ়ি দিব লাগিব বেলেগ এটা পাত্ৰত। একেখন পাত্ৰতে থাকিলে তিলখিনি দেই যোৱাৰ সম্ভাৱনা থাকে। ভাজি লোৱা তিলখিনি ঠাণ্ডা হোৱাৰ পিছত মই মিক্সিৰ বাতিত সহতাকে তিলখিনি গুড়ি কৰি ল'লোঁ। কৰি লোৱা তিলখিনিৰ লগত মই মিহিকৈ গুড়খিনি কাটি ল'লোঁ। এতিয়া পিঠাৰ বাবে প্ৰয়োজনীয় তিল আৰু গুড়ৰ পুৰটো ৰেডি হৈ গ'ল। এতিয়া মই পিঠাকেইখন এখন এখনকৈ জুইত ভাজিছোঁ। আপুনি ইচ্ছা কৰিলে গেছতো ভাজিব পাৰিব। আজি মই ৰঙা আৰু বগা উভয় চাউলৰে পিঠাগুড়ি খুন্দিছিলোঁ। এইকেইটা বগা চাউলৰ পিঠাগুড়ি। বগা চাউলৰ পিঠাকেইটাতকৈ ৰঙা চাউলৰ পিঠাকেইটা অলপ ৰঙচুৱা বিধৰ হয়। এয়া মোৰ ৰঙা আৰু বগা উভয় চাউলৰে তিল পিঠা ৰেডি হৈ গ'ল। পিঠাবিধ আপোনালোকেও ঘৰত বনাবচোন। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। মোৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।